নমস্কাৰ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আৰু এটা কথা দেই, কাষত থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। মাজনী, মাজনী, উঠচোন। বেলি আহি মূৰৰ ওপৰ পালেহি। ৰাতিপুৱা 9টা বাজি গ'ল, তোৰ এতিয়ালৈকে উঠিব হোৱা নাই। মায়ে, তই কিয় ইমান পুৱাই পুৱাই হাল্লা কৰানো? ইমান ডিষ্টাৰ্ব কৰা তই। মই উঠিম নহয় অলপ পিছত। আনৰ ল'ৰা ছোৱালীয়ে ৰাতিপুৱাই উঠি মাক দেউতাকক জগাই কিতাপ পঢ়িবলৈ লয় নিজে। আমাৰ আকৌ ছোৱালী ৰাতিপুৱা 9 বাজিবৰ হ'ল, এতিয়ালৈকে উঠিব হোৱা নাই। মাইডালেও যি আৰু পুৱাই পুৱাই ইমান হাল্লা কৰে। বিছনাখনত অলপ শুওঁ বুলিও শান্তি নাই। উপায় নাই আৰু উঠবা লাগিল। উঠো দে উঠ তই। উঠি মুখ হাত ধুই সোনকালে কিতাপ ল। দেউতাৰেও উঠিবৰ টাইম হৈছে। মই তহঁত দুয়োৰে কাৰণে চাহ জলপানৰ ব্যৱস্থা কৰোঁ। পদুমী, পদুমী, নেমু টেঙাৰ চৰপাত অকণমান বনাই দিয়াচোন। কিয় জানো মূৰটো আজি ইমান বিষাইছে। কালি গেলাসোপা খাই লৈছিলে নহয়, আজি পাইছে মছলাটো। লাজ চৰম নোহোৱাটো কৰবাৰ। নিজৰটো লাজ চৰম নায়ে, আমাকো লাজত পেলালে। ভতিজাজনীৰ বিয়াত নিজৰ মানুহজনে চৰকাৰী চাকৰি কৰে বুলি ভাবিলেও অলপ পাও দিওঁ। নাই, পাও দিয়াটো দূৰৰে কথা। আপুনি যিহে নাটকখন আৰম্ভ কৰিলে, আমি তাত মুখে ওলাব নোৱাৰা হ'লো। ইমান দিনৰ মূৰত মানুহখিনি লগ পাইছোঁ, অলপ ফূৰ্তি কৰিলোঁ। তাতনো কি ইমান লাজ পাবলগীয়া কথা হ'ল? কি লাজ পাবলগীয়া কথা হ'ল মানে? কালি বৰুৱানী কি কবিতা শুনাইছিলে, মনত আছেনে নাই? কি বা জানো। লাও লাগে ছালত, জিকা লাগে ডালত, চিঠিৰ মাজত চুমা দিছো, লগাই ল'বা গলত। আগতে মানে তহঁত দুইটাই এইবিলাক কৰি ফুৰিছিলি ন? তহঁতক মই কি কৰি আছো চাই থাক। মই তাইৰ লগত এনেই ধেমালিহে কৰিছিলোঁ ন, তুমি খং নকৰিবাচোন। ধেমালি? এই বয়সত ধেমালি কৰা দিন আছে। মোৰ ডাঙৰ ভনীজনীৰ যাজনী ভায়েকটোৱে ONGCত চাকৰি কৰে। সেই দেখি আমাৰ মাতৃৰ কাৰণে ভাল হ'ব বুলি ডাঙৰ ভনীয়ে লৈ আহিছিলে। আৰু কালি আপুনি কৰা ধেমালিয়ে চব শেষ কৰি দিলে। আৰু ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰি এতিয়া নেমু টেঙাৰ চৰপাত খাব আহিছে। হৰি, নাখাওঁ যা চৰপাত। নিজৰ মানুহটোক মানুহ বুলি এইডালে গণ্যই নকৰে। আৰু পৃথিৱীত ভাল চাকৰি কৰা ল'ৰাৰ অভাৱ হোৱা নাইতো। আৰু কি দৰা নাপামে নেকি? হয় নেকি? আজিকালিৰ দিনত এটা ভাল স্বভাৱৰ ভাল চাকৰি কৰা ল'ৰা পাবলৈ টান। যেনে তেনি এটা পাইছিলোহে, তাকো আপুনি বুঢ়া বয়সতে ধেমালি কৰি সেইটো হাতৰ পৰা খেদালে। কি ইমান ডাঙৰ ভুলটো কৰিলোনো? ছোৱালী আৰু ডাঙৰ চাকৰি কৰা ল'ৰালৈ বিয়া দি কিডাল হ'ব? তোমাৰ ছোৱালী একো এডাল কৰিব নাজানে। ঘৰতে বহি অনবৰতে মোবাইল, টিভি, লেপটপ চাই ভাত খাবৰ বাহিৰে একো এডাল নাজানে। তোমাৰ জেদৰ কাৰণে এটা ল'ৰাৰ জীৱন ধ্বংস কৰিব নালাগে নহয়। তুমি আগতে তোমাৰ ছোৱালীটো ঠিক কৰা। বাপেকে এই বয়সত বেলেগৰ লগত গুলো গুলো কৰি থাকক আৰু জীয়েকে ঘৰতে বহি বুঢ়া হৈ যাওক। নিজেতো আজিলৈকে এটা ভাল ল'ৰা আনিব নোৱাৰিলে, এতিয়া মোৰ ছোৱালীৰ গাতে দোষ জাপি দিয়ে। তুমি মোক একো বয়সত দূৰে কথা কৈ নাথাকিবা দেই। যেতিয়া এজনী ধুনীয়া ছোৱালী বিয়া পাতি আনি ঘৰত ভৰাই দিম, তেতিয়া গম পাবা যে ভাল পোৱাৰ একো বয়সেই নাথাকে। বুঢ়া এটা খোৱাওতে তোৰ প্ৰেছাৰ ল' হৈ গৈছে, তই আকৌ আৰু এজনী চকুৰ কথা ভাবিছা। জ্বলিছা ন এতিয়া? মই বিয়া পাতি অনাৰ পিছত এনেকৈ জ্বলি থাকিবা দেই। যেতিয়া তাই মৰমেৰে মোক এগিলাচ সদায় মৰ্ণিং নেমু টেঙাৰ চৰপাত দিব ন, তেতিয়া আৰু জ্বলিবা তুমি। আজি তুমি মোক এগিলাচ চৰপাতৰ কাৰণে ইমান শুনালা নহয় কথা। চৰপত খাৱ ন? চৰপত খুৱাইছো তোক মই বাপেকে আজি চৰপত ৰ। বাপ্পা মৰিলো দে আজি, মই আৰু বিয়া নকৰো দে।